হেল্ল' এভৰিৱান, আজি মই নতুন ৰেচিপি এটা লৈ আহিলোঁ আৰু সেই ৰেচিপিটো হৈছে মটন মোগলাই কাৰী। একেবাৰে সহজভাৱে বনাইছোঁ, কিন্তু খাবলৈ বিৰাটেই সোৱাদ লগা হৈছে এই মটন মোগলাই কাৰীটো। আৰু মই কেনেধৰণে বনালোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদিহে এই চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰিলে মই নেক্সট ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। মটন মোগলাই কাৰী বনাবলৈ মই ইয়াতে 800 গ্ৰাম মটন লৈ লৈছোঁ আৰু ভালদৰে ধুই পানীখিনি নিগৰাই লৈ লৈছোঁ। ইয়াতে মই হাড়ৰ সৈতে মটন লৈ লৈছোঁ আৰু লগতে অকণমান ফেটছো আছে। ইয়াতে মই 3টা ডাঙৰ পিঁয়াজ লৈ লৈছোঁ, বাকলি গুচাই অকণমান ডাঙৰকৈ কাটি লৈছোঁ আৰু লগতে আধা বাটি মই ইয়াতে দৈ লৈছোঁ। দৈখিনি মই টেঙা দৈ লৈছোঁ আৰু লগতে আধা বাটি মই আমুল ক্ৰীম লৈ লৈছোঁ আৰু আধা কাপ মই আমুল তাজা গাখীৰ লৈ লৈছোঁ। আৰু মই ইয়াতে 20-22টামান কাজু পানীত তিয়াই থৈ দিছোঁ যাতে কোমলি যায়। কাজু নাথাকিলে আপুনি মগজু ব্যৱহাৰ কৰিব পাৰে। আৰু গোটা মছলা লৈছোঁ, লং, ইলাচি আৰু ডালচেনি, লগতে নিমখ জোখমতে। আৰু ইয়াতে সৰু চামুচেৰে এচামুচ মই কাশ্মীৰী মিৰ্চ লৈছোঁ, আধা চামুচ মই চাট মছলা, সৰু চামুচেৰে 1.5 চামুচ জিৰা পাউডাৰ, সৰু চামুচেৰে এচামুচ গৰম মছলা পাউডাৰ, এচামুচ জালুকৰ পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ মই হালধি পাউডাৰ ইয়াতে লৈ লৈছোঁ। আৰু মই ইয়াতে 1 ডাঙৰ চামুচ আদা আৰু 1 ডাঙৰ চামুচ নহৰু পিচা লৈ লৈছোঁ। সেইটো মই ভিডিঅ'ত দেখুৱাব পাহৰি গৈছোঁ, পিছত দেখুৱাই দিম। আৰু লগতে বনাবৰ বাবে ৰিফাইন তেল লৈ লৈছোঁ। এতিয়া এটা মিক্সিৰ জাৰত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ধুনীয়াকৈ মই পিচি লৈ লওঁ। এই পিঁয়াজখিনি পিচা হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি এটা সৰু বাটিত উলিয়াই লৈ লওঁ। পিঁয়াজখিনি পিচি উঠি সেই জাৰতে মই কাজুকেইটা দি দিম আৰু তাত মই অকণমান আমুল তাজা দি দিছোঁ আৰু ধুনীয়াকৈ কাজুৰ পেষ্ট এটা বনাই লৈ ল'ম। এয়া আপোনালোকে দেখিছে কাজু বৰ ধুনীয়া পেষ্ট এটা বনাই লৈছোঁ। এই আদা আৰু নহৰু মই আপোনালোকক দেখুৱাব পাহৰি গৈছিলোঁ, ইয়াতে দেখুৱাই দিছোঁ। 1 ডাঙৰ চামুচ মই আদা আৰু 1 ডাঙৰ চামুচ নহৰু লৈ লৈছোঁ। এতিয়া এফালে গেছত মই এটা প্ৰেছাৰ কুকাৰ বহুৱাই দি দিছোঁ আৰু তাত মই 3 ডাঙৰ চামুচ ৰিফাইন অইল দি দিছোঁ। আৰু তেলখিনি গৰম হৈ অহাত তাত মই পিচি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে পিঁয়াজখিনি তেলত লৰাই দি দিছোঁ। পিঁয়াজখিনি একেবাৰে ৰঙচুৱা হোৱাকৈ মই ভাজি নলওঁ, কুমলীয়া হোৱাকৈ নাইবা পিঁয়াজৰ কেঁচা ভাৱটো নোহোৱা হোৱালৈকে মই পিঁয়াজখিনি ভাজি লৈ ল'ম। এতিয়া মই তাত গোটা মছলাখিনি দি দিম। গোটা মছলাখিনি মই পিঁয়াজৰ সৈতে দিছোঁ, নাইবা আপুনি তেলখিনি গৰম হৈ উঠাটো তাত দি দিব পাৰে। পিঁয়াজখিনি অকণমান কোমলি গৈছে আৰু লগতে কেঁচা ভাৱটো নোহোৱা হৈছে। এইখিনি সময়তে মই আদা আৰু নহৰু পিচাখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দি দিছোঁ। পিঁয়াজখিনি যেতিয়া আমি পিচি দি দিওঁ, পিঁয়াজখিনিয়ে তেলখিনি শুহি লয়, কিন্তু লাহে লাহে পিঁয়াজখিনি যেতিয়া ভাজা হৈ যাব তেতিয়া আকৌ পিঁয়াজে তেলখিনি এৰি দিয়ে। পিঁয়াজ আৰু আদা নহৰুখিনি মই বৰ বেছি ৰঙচুৱা নকৰোঁ, কেঁচা ভাৱটো নোহোৱা হোৱালৈকে ভাজি লৈ ল'ম। আৰু এতিয়া কেঁচা ভাৱটো নোহোৱা হৈ গৈছে আৰু পিঁয়াজখিনিও কোমলি গৈছে। এইখিনি সময়তে মই গুড়ি কৰি লোৱা মছলাখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিলাই দি দিছোঁ। মছলাখিনি যাতে তলত লাগি নধৰে সেইবাবে মই 2 ডাঙৰ চামুচ পানী দি দিছোঁ আৰু পানী দি উঠি ভালদৰে পিঁয়াজৰ সৈতে মছলাখিনি ভাজি লৈ লৈছোঁ। মছলাখিনি মই কম জুইত 2 মিনিটমান সময় ভাজি লৈ লৈছোঁ। মছলাখিনি ভাজা হৈ যোৱাৰ পিছত তাত মই মটনখিনি দি দিছোঁ আৰু মটনখিনি পিঁয়াজৰ সৈতে ভালদৰে মিলাই দি দিছোঁ। মই এতিয়া ইয়াতে নিমখ দি দিম আৰু নিমখখিনি মই জোখমতে দিছোঁ আৰু ভালদৰে মটনৰ সৈতে নিমখখিনি মিলাই দি দিছোঁ। গোটেইখিনি মিহলোৱা হোৱাৰ পিছত মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই প্ৰায় 5 পৰা 7 মিনিটমান সময় মটনখিনি সিজিবলৈ দি থৈ দিম। আৰু 7 মিনিটমান সময়ৰ পিছত মই ঢাকনিখন গুচাই দেখুৱাই দিছোঁ। মটনে বৰ ধুনীয়া পানী এৰি দিছে আৰু তেলবিলাকো ছাইডত আহিব ধৰিছে। এতিয়া মই ভালদৰে হেতাৰে মটনখিনি লৰাই দি দিছোঁ। লৰাই দি উঠি আকৌ ঢাকনিখন লগাই 5 মিনিটমান সময় মটনখিনি সিজিব দি দিম। মই ইয়াতে অকণমানো পানী ব্যৱহাৰ কৰা নাই, মটনৰ পানী এৰি দিছে আৰু এই পানীখিনিতে মই মটনখিনি সিজিবলৈ দি থৈছোঁ।
5 মিনিটমান পিছত মই আকৌ ঢাকনিখন গুচাই মটনখিনি লৰাই দিছোঁ আৰু মটনৰ পানীতেই মই মটনখিনি ভাজি আছোঁ। মই ইয়াতে অকণমানো পানী ব্যৱহাৰ কৰা নাই। এনেধৰণে মটনে এৰি দিয়া পানীতেই মটনখিনি যেতিয়া আপুনি ভাজি থাকিব আৰু সেইখিনি পানী শুকাবলৈ দিব, তেতিয়া বিৰাটেই মটনৰ গ্ৰেভিটো খাবলৈ সোৱাদ লগা হয়। এতিয়া মই গেছটো বঢ়াই মটনখিনি ভাজি আছোঁ আৰু পানীখিনি যেতিয়া শুকান হৈ গৈছে, তেতিয়া মই ইয়াতে একাপ গৰম পানী দি দিছোঁ আৰু গৰম পানীখিনি দি ভালদৰে মটনখিনি উতলিবলৈ দি দিছোঁ। মটনৰ গ্ৰেভিটো ভালদৰে উতলি অহাৰ পিছত মই এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই 4-5টা চিটি আহিবলৈ দি দিম। প্ৰথমে মই গেছটো বঢ়াই 2টা চিটি আহিবলৈ দি দিম আৰু তাৰ পিছত মই গেছটো কমাই দি দিম আৰু 3টা চিটি মই কম গেছত আহিবলৈ দি দিম। আৰু নাইবা যেতিয়ালৈকে আপোনাৰ মটনখিনি সিজি নাযায় তেতিয়ালৈকে আপুনি চিটি আহিবলৈ দি দিব। প্ৰেছাৰ কুকাৰৰ গেছটো যোৱাৰ পিছত মই ঢাকনিখন খুলি দি দিছোঁ। আকৌ গেছটো মই অন কৰিছোঁ আৰু ভালদৰে গ্ৰেভিটো উতলিবলৈ দি দিছোঁ। মটনখিনি ভালদৰে উতলি অহাৰ পিছত মই লৰাই দি দিছোঁ আৰু এতিয়া মই তাত আধা কাপ দৈ দি দিছোঁ। দৈ দি উঠি ভালদৰে গোটেইখিনি মিলাই দি দিছোঁ আৰু 2 মিনিটমান সময় মটনখিনি উতলিব দিছোঁ, যাতে দৈ কেঁচা ভাৱটো নোহোৱা হয় আৰু ভালদৰে দৈৰ সৈতে মটনৰ গ্ৰেভিখিনি মিলি যায়। 2 মিনিটমান সময় ভাজি উঠাৰ পিছত এতিয়া মই ইয়াতে কাজুৰ পেষ্টখিনি দি দিছোঁ আৰু কাজুৰ পেষ্ট দি উঠি ভালদৰে গোটেইখিনি মিলাই দি দিছোঁ। কাজুৰ পেষ্টখিনি মটনৰ গ্ৰেভিৰ লগত ভালদৰে মিহলি হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে আমুল ক্ৰীমখিনি দি দিম আৰু আমুল ক্ৰীম দি উঠি ভালদৰে মটনৰ গ্ৰেভিৰ লগত আমুল ক্ৰীমখিনি মিহলাই দি দিম। আমুল ক্ৰীমখিনি দিলে মোগলাই মটন কাৰীখিনি খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু আমুল ক্ৰীমৰ লগতে মই আধা কাপ গাখীৰো মিহলাই দি দিছোঁ। গোটেইখিনি এতিয়া মিহলাই দি দিম আৰু ইয়াৰ ৰংটোৱেই সলনি হৈ গৈছে। এতিয়া মই গেছটো একেবাৰে কমত ৰাখিছোঁ আৰু ভালদৰে কম জুইত গোটেইখিনি মিহলাই দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান মজেৰেলা চীজ দি দিম। চীজটো একেবাৰে অপচনেল হয়, আপোনালোকে নিদিলেও কথা নাই, কিন্তু চীজ দিলে মোগলাই মটন কাৰীটো খাবলৈ ক্ৰীমি টাইপো হয় আৰু লগতে খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু চীজটো নিদিলেও আপোনাৰ মোগলাই কাৰীটো এনেধৰণে আমুল ক্ৰীমৰ সৈতে বনালে খাবলৈ খুবেই সোৱাদ লগা হয়। যিহেতু মই 5টা চিটি দিছিলোঁ আৰু মোৰ মটনখিনি সিজি গৈছে আৰু এতিয়া মই কম জুইত 2 মিনিটমান সময় উতলিবলৈ দি দিম, যাতে মোগলাই মটন কাৰী গ্ৰেভিখিনি অকণমান ডাঠ হয়। আৰু যদি আপুনি অকণমান বেছি গ্ৰেভি বিচাৰে তেতিয়াহ'লে গেছটো বন্ধ কৰি দি দিব। একেবাৰে শেষত মই 3টা জলকীয়া দি দিছোঁ, কাৰণ মই পিঁয়াজৰ সৈতে জলকীয়া দিয়া নাছিলোঁ। আৰু আপুনি যদিহে জ্বলা বিচাৰে তেতিয়াহ'লে পিঁয়াজৰ সৈতে জলকীয়াখিনি দি দিব। আৰু যিহেতু মোৰ বাচ্ছা আছে সেইবাবে মই বৰ বেছি গ্ৰেভিখিনি জলকীয়া কৰি বনোৱা নাই। ইয়াতে মই মজেৰেলা চীজ দিছিলোঁ বাবে চীজখিনি বৰ ধুনীয়াকৈ গলি গৈছে। আপুনি মজেৰেলা চীজৰ জেগাত যিটো প্ৰচেছ চীজ আহে বা চীজ কিউবো দিব পাৰে। এতিয়া মোৰ গ্ৰেভিখিনি ৰেডি হৈ গৈছে আৰু মই গেছটো বন্ধ কৰি দি দিম। এতিয়া মই এটা পাত্ৰত মোগলাই মটন কাৰীখিনি বৰ ধুনীয়াকৈ উলিয়াই দি দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকেও এনেধৰণে মোগলাই মটন কাৰী বনাই চাবচোন, বিৰাটেই টেষ্টি হয় খাবলৈ। আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব বনাই কেনেকুৱা পালে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক এটাও কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ।